মাম্পছ টাইপৰ হৈছে, সেইটো কাৰণে মানে বন্ধ কৰোঁ, কথা পাতিব পৰা নাই, বন্ধ কৰিছোঁ। হঠাতে মানে বায়ু প্ৰদূষণ হৈ গ'ল, বায়ু প্ৰদূষণ। গোন্ধটো কেনেকৈ পালে? হা? কাউলে মৰা নাই, কাউলে মৰা নাই, পাতি চাওক কাৰোবাৰ লগত কথা। বিচনাত পৰি আছোঁ একদম, এই চাইডটো চাওক ফুলি গ'ল পূৰা, মই কাণেদি একদম একো শুনা নাপাওঁ। যাতে আশীৰ্বাদ কৰিব যাতে নিয়ম চিয়মখিনি কৰি ভালকৈ ভাল হ'ব আৰু। কাহো হৈ আছে অকণ। নতুন মোজা কমিছেনে? অকণমান হ'ব। আৰু ৰাতিপুৱাই এইটো পেণ্ট পিন্ধিবি এতিয়া, শুনিছনে? এইটো পেণ্ট এতিয়া আৰু আহিলে জানো মানুহ? এতিয়া আৰু কি হৈছে জানো? না নহ'লে আজি ধৰ্ধ মামা তোৰ কালি ধৰ্ধ মামা মোৰ এনেকৈ হ'ব নেকি? মানুহটো গ'ল ন? এই ঔষধ খাব লাগিব এইটো এটা। ভাত খাই উঠি বিষৰ দাঁত ঘঁহি লয়। মোক এইবিলাক কোৱাৰ লগে লগে হস্পিটেলৰ মুখৰ ফাৰ্মাচীৰ পৰা আনিছে, বিষটো কমিবৰ কাৰণে। আৰু এইটো খুলি পেলাই পায়জামা পিন্ধিবি আজি, পায়জামা উলিয়াই থৈছোঁ এইটো। মই মানে কাণত গামোচাখন লগাই থৈছোঁ, মানে কাণৰ বিষ একদম। আপোনালোকে দেখিছিলে যে অলপ আগত মই ভাত খাই আছিলোঁ, মোৰ মানে একদম খাবলৈ মন যোৱা নাই। গাখীৰ দি খাব লৈছোঁ, গাখীৰ নাই বোলে। তো বেঙেনা ভাজি, এচক বেঙেনা ভাজি, খিচিৰি আৰু ভাত ভাজি খাই আছোঁ। নাজানো হঠাৎ কি কেনে হৈ আছে মানে আৰু। তেনেহ'লে আপোনালোক খাওক, মই খাই লওঁ, তাৰপিছত কথা পাতিছোঁ আপুনি আৰু মই। খোৱা বোৱা হৈ গ'লোঁ আৰু এতিয়া ঔষধ দি পেলাই খাই চাওঁ কি হয়, চবফালৰ পৰা চেষ্টা কৰি চাওঁ। আৰু যিহেতু আৰাম পাওঁ নি চাওঁ। আজি মানে কি হ'ল, ফটকা এটা দেৱালী ছাইডত ফুটাইছিলে, তাৰপৰাও হ'ব পাৰে। আৰু বহুত দিনৰ পৰা মানে খাবলৈ ববলৈ মোৰ মন নাযায়। আপোনালোকে কওকচোন বাৰু কি হ'ব পাৰে বস্তুটো। কোনোবাই কয় মাম্পছ হৈছে, কোনোবাই কয় কিবা হৈছে, মানে বস্তুটো বুজিব পৰা নাই।
বিষটো এই চাইডে একদম ভিতৰত বহুত বিষে আছে, সিৰিয়াছে মাথা চাথা ধৰিছে একদম। এতিয়া ঔষধ দিব, ঔষধ খাওঁ, খাই লৈ পেলাই আৰু এইটোতো নিজৰে হোৱা বস্তুটো নহয়, গতিকে ওপৰৱালাৰ কি বস্তু তো লোক বিশ্বাস আৰু, গতিকে খাওঁ, আশীৰ্বাদ কৰক যাতে আৰু নতুন নতুন জেগাত যাম, নতুন নতুন বস্তু দেখাম আশা এটা আছে অহাকালিৰ পৰা। গতিকে আপোনালোকে চাই থাকক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, কমেণ্ট কৰিব। আৰু আজিলৈ শুভৰাত্ৰি। সদায়নো কিমান আৰু ক্লাছৰ ভিডিঅ' দেখাই থাকিম, যোৱা ভিডিঅ'টোত দেখাইছোৱেই। আৰু গতিকে মই অলপ অকলশৰীয়া মানুহ, গতিকে চলাব লাগে অকলে। আৰু মা অলপ দিনৰ আপোনালোকৰ আশীৰ্বাদত ভাল পাইছে, গতিকে গাটো মানে মোৰ সুস্থ লাগি আছে। গতিকে আজিলৈ ইমানতে ৰাখিলোঁ। নমস্কাৰ, গুড বাই, গুড নাইট।